হঠাৎ বোকাজানলৈ যাবলগীয়া হ'ল। সেইবাবে ৰাতিপুৱাই এই বোকাজানলৈ বুলি এই যাত্ৰা আৰম্ভ কৰিলোঁ। ধুনীয়া পৰিৱেশ। প্ৰায় 4 ঘণ্টা মূৰত বোকাজানত উপস্থিত হ'লোঁ। গৈ থাকোঁতে মনত পৰিলে দেওপানী দুৰ্গা মন্দিৰলৈ, কাৰণ কিছুদিন আগতে দেওপানী দুৰ্গা মন্দিৰলৈ গৈছিলোঁ আৰু দ্বিতীয়বাৰ যাম বুলি মনতে আশা পুহি ৰাখিছিলোঁ। সেইবাবে এই দেওপানীত এবাৰ সোমাই যাম বুলি মহন্তদাক ক'লোঁ। তেতিয়া মহন্তদাও ক'লে যে ঠিক আছে সোমাই লওঁ। সেইকাৰণে দেওপানী মন্দিৰলৈ বোলে আমি আগে ভাগে কাম কৰাৰ আগতে আমি দেওপানীৰ মন্দিৰটোৱে অলপ দৰ্শন কৰি লওঁ বুলি ভাবিলোঁ। পাই গ'লোঁ যেই দেওপানী মা দুৰ্গা। मंदिर में पूजा करके जाते हैं। बहुत बड़ा मंदिर है। दुर्गा माँ का 1600 ख्रीस्टाब्दी का है। 1600 हाँ शताब्दी का। বেছি ভিৰ নাইতো। নাই ভিৰটো নাথাকে আজি। এতিয়া ভিৰ কমি গ'ল আৰু 12:30 মান। ये दुकान नहीं लग देखो दुकान। ये देवपानी जगह है। देवपानी है। ये मंदिर है। बढ़िया है। देवपानी दुर्गा मंदिर। मैं यहाँ पे 2 साल आ रहा था, लेकिन एक बार भी विजिट कर नहीं पाया। इलेक्शन से पहले ना एक बार विजिट कर लिया। इलेक्शन के पहले एक दिन सुबह आके, उससे बाद मतलब इतना दिन आया नहीं। आज सोच रहा था घर से, बोला आने के टाइम में एक बार विजिट कर सकते तो कर लो। ইয়াতে হাত ভৰি দুখন ধুই লওঁ, কাৰণ বহুত ঘূৰি আহিছোঁতো। আৰু এয়া আমাৰ মধ্যপ্ৰদেশৰ হয়। তেওঁলোককো লৈ আহিলোঁ। অফিচৰ কামৰ বাবে এওঁলোক মধ্যপ্ৰদেশৰ মানুহ হয়। অফিচৰ কামৰ বাবে ইয়াতে তেওঁলোকক লৈছোঁ মই। আমাৰ সমষ্টিত কিবা কাম চলি আছে সেইবাবে। চাকি এগছি আৰু ধূপ কেইডালমান জ্বলাই ল'ম। মন্দিৰৰ ভিতৰত জ্বলাব নিদিয়ে, ইয়াতে আছে। এই স্থানতে জ্বলাই ল'বলৈ ক'লে আমাক। সকলোৱে ইয়াতে চাকি বন্তিবোৰ জ্বলায়। তাৰপিছত আমি মন্দিৰ দৰ্শন কৰিম। আহক এতিয়া মন্দিৰ দৰ্শন কৰোঁ। মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। মন্দিৰৰ ভিতৰত কেমেৰা কৰিব নিদিয়ে, সেইকাৰণে মন্দিৰৰ বাহিৰতে আমি দুইটা এনেকৈ চেলফি ভিডিঅ' অলপ ৰেকৰ্ডিং কৰি ল'লোঁ আৰু প্ৰমাণ হিচাপে। এই গছজোপাৰ গুৰিত সকলোৱে ৰঙা কাপোৰ বান্ধিছে, কিন্তু এই গছজোপাৰ বিষয়ে নাজানো। মহন্তটা সুধি লওঁ কি কয়। এডাল কি গছ বুলি কয়? হা হা জৰি। গছডালৰ নামে জৰি গছ। এটাতো ফল চল নালাগে। ছেকেণ্ড টাইম ভিজিট। সুন্দৰ পৰিৱেশ। মন্দিৰৰ ঘণ্টা বাজি আছে, এইফালে চৰাই চিৰিকটিৰ আহি আছে চাউণ্ড। ধুনীয়া পৰিৱেশ। এটা টাৱাৰ, সেইফালে পুখুৰী এটা আছে, কাছ পায়, এতিয়া দেখা নাপায়। এইটো বিবাহ ভৱন, বিয়া সভা হয়, এতিয়া বন্ধ আছে কৰোণা। ছাগলী পাৰ চব বান্ধি এনেকৈ গেটেৰে আহি
ইফালে এনেকৈ এইটো আহিম বুলি ভাবিছিল নে? এই আজিতো ভবাই নাই মই মই কালি ৰাতিৰ পৰা ভাবি আছিলোঁ আহিব লাগে। আজি মানুহ কম আছে, কিন্তু এনে দুৰ্গা পূজাত অসম্ভৱ মানুহ হয়। আপোনালোকে আহি ইয়াতে দৰ্শন কৰিব পাৰে। এইটো বোকাজান সমষ্টিৰ অন্তৰ্গত দেওপানীৰ শ্ৰী শ্ৰী মা দুৰ্গা মন্দিৰ। বাই বাই। গাড়ীও গম পাই গৈছে আজি কোন কাৰ হাতত পৰিছে। ফৰ্ডটোতো উচি গ'ল হা 2022 ফৰ্ড গুচি যাব ফৰ্ড কোম্পানী। কামলৈ দেৰি হোৱাৰ বাবে মহন্তদাই একেবাৰে গাড়ী 110-120 স্পীডত পূৰা চলাই আমি গন্তব্যস্থান পালোঁ কামৰ। বাপৰে বাপ, বহুত ভয় লাগিল দেই। কাম শেষ কৰি এইদৰে ৰাতি গুৱাহাটীলৈ ৰিটাৰ্ণ হ'লোঁ। এই কাজিৰঙা 40 স্পীড দেই, স্পীড মেইনটেইন কৰি আছোঁ পূৰা 40। ইয়াতে লিখাও আছে এইটো দেখিছে 40 স্পীড 40। ইয়াতকৈ বেছি স্পীডত যাব নোৱাৰে, গ'লে 5,000 টকা ফাইন। 19 এই আপোনালোকে চাওক, এই 18 স্পীড 18-16 মোৰ 16 হৈ গৈছে স্পীড, এইটো দেখাইছে। এইবিলাক চব ছিগনেল মাৰা আছে দেই, এইবিলাক লাইট পূৰা মাৰি আছে। আগত গোটেই পাৰ্টি বহি আছে নহয়, মন্দিৰ বহি আছে, আগত পাৰ্টি বহি আছে নহয়, আগত পাৰ্টি বহি আছে, এইখিনিয়ে মেইন। কিন্তু এইডোখৰে মেইন জেগা, আগত পাৰ্টি বহি আছে। গোটেই মানে দণ্ডিবিলাক ইফালে দি আছে, কৰিডৰবিলাক ইফালে দি আছে, তাৰমানে চব ওলাই যায় ইফালে দি। এইটো বন্ধ আছে, এইটো কেমেৰা বন্ধ আছে, ইয়াতে থাকিলে যেন। ইয়াত থাকিলে এইয়া চাওক, এইয়া চাওক, এইয়া 5,000 টকা ফাইন। এইটো ফৰেষ্ট বিটো বেছি লিখা আছে হালধিবাৰী। ইয়াত অকণমান আগতে গৈ সেই বুঢ়ীমাই থান পালোঁ। আমি বুঢ়ীমাই থানত পোৱাৰ পিছত মই বুঢ়ীমাই থানৰ বিষয়ে অকণমান যিখিনি বুঢ়ীমাই থানৰ বোলে এটা এই পাথৰটো দেখাম দেই, এই পাথৰটোৰ বোলে মহিমা আছে। এইটো আচলতে ঋষভ বুলি কয়, কিন্তু এই চাইডৰ পাথৰটো ন, এই পাথৰটো ন, এই পাথৰটো এটাৰ মহিমা আছে। এই পাথৰটো আচলতে এটা গৰুৰ নিচিনা আছিলে, গৰুৰ শিং মানে গৰুৰ মূৰটোৰ নিচিনা আছিলে, শিং আছিলে। এই মূৰটো এই মানে বলডেজাৰ মাৰি ইয়াতে ভাঙিছে। ভঙাৰ পিছত এই যিটো মানুহে চলাইছিলে, যিটো অৰ্ডাৰ দিছে, সেইকেইটা মানুহ মৰিছে। ৰাতিপুৱা 6টা বজাত যোৱা, এতিয়া প্ৰায় 10টা বাজে। পূৰা গুৱাহাটীটো বোকাজান গুৱাহাটী। এই চব এতিয়া চাইডত ৰখাই দেখাই দিল 662 কিলোমিটাৰ, আৰু ঘৰলৈকে আৰু 500 কিলোমিটাৰমান আছে। আগৰ ৰেকৰ্ড ভংগ কৰিলোঁ। এবাৰ গৈছিলোঁ ৰাতিপুৱা 4টা বজাতে পৰশুৰাম কুণ্ড, 650 কিলোমিটাৰ চলাইছিলোঁ। আজি মোটামুটি 670 কিলোমিটাৰ হ'ব। টোপনি লাগিছে, গুড নাইট, বাই বাই। কাজিৰঙাৰ বুঢ়ী আই থানৰ বিষয়ে শান্তনু দাই কিছু ক'ব, আপোনালোকে শেষৰ অংশত শুনি ল'ব। আৰু ইয়াতে এটা ঘটনাটো হ'ল কি, এই মন্দিৰটোৰ এটা ঐতিহাসিক কাৰণ আছে। ইয়াত হ'ল কি, এই যেতিয়া হালধিবাৰী কেম্পটো আৰম্ভ কৰিছিলে, সেইটো ঠিক 1970 চনৰ আগৰ কথা, মই ডেটটো পাহৰিছোঁ। তেতিয়া কি হ'ল, এজন বৰা বুলি আৰু এজন দাস বুলি তেওঁলোকৰ ফৰেষ্টৰ মানুহ আছিলে। আৰু সেই সময়ত কি হয়, এই বাগানলৈ তাৰমানে তোমাৰ এই জখলা বনাই এনেকুৱা বাগানৰ পৰা তাৰমানে হেৰি লৈ আহে। এই বাগানত এই যে সাপ্তাহিক বজাৰ হয়,
বজাৰ কৰিবলৈ তেতিয়া মানে বেপাৰীবিলাক আহে একেলগে। তেতিয়া সেই সময়ততো আৰু গাড়ী ঘোঁৰা বৰ বেছি ব্যৱস্থা নাই, চাইকেলত মানে সিহঁতি লৈ আহে। আৰু লগতে এটা মানে এই যিটো আমাৰ মচাল বুলি কয়, যিহেতু মচালটো চিনি পাইছেনে? জুইটো যে মচাল, তেনেকুৱা এটা মচাল লৈ আহে। আৰু তেওঁলোকে যাওঁতে সদায় যেতিয়া মানে এই বেপাৰীবিলাক যায়, তেতিয়া যাওঁতে ইয়াতে এটা পাথৰ আছিলে। সেই তেতিয়া সেই মন্দিৰটো পাহাৰৰ ওপৰৰ ফালে আছিলে। তাতে পাহাৰৰ ওপৰতে সেই পাথৰটো আছে যে, তাতে তাৰমানে ফুল পাত দি পায় আৰু গছ পাতৰ গছ যদি বনৰীয়া ফুল পাত তাকে দি আমাৰ ভগৱতীক মানে সেৱা কৰি যায় যে আপোনালোকে যে ভালে ক'লে যাতে আমি পাৰ হৈ যাওঁ ৰাতি। নহ'লে কি হয় মানে যি যদি নকৰে তেওঁলোকে বিশ্বাস কৰে মানে ইয়াতে এটা কলা বাঘ ওলাই কলা বাঘ এটা আছিলে, মানে ব্লেক পেন্থাৰ যিটো। আৰু দেৱী এগৰাকী ওলাই বোলে ৰাতি মাজে মাজে কোনোবাই দেখা পায়। এতিয়া কলা বাঘ ওলাই। তেতিয়া কি হ'ল, এই যে যি দুজন মানুহ আছিলে মানে বৰা আৰু হেৰি দাস, তেওঁলোকে কি কৰিলে, তেওঁলোকে ক'লে যে মন্দিৰটো আমি অকণমান তললৈ আনো। তেওঁলোকৰ দিনতেই সেই বস্তুটো লাহে লাহে কৰিছে, মানে অলপমান পূজা পাঠ তেওঁলোকে কৰে তাতে। পূজা পাঠ কৰে মানে কি মেইনলি সেইখিনি মানুহে খুব ভাং খাইছিলে সেই সময়ত। ভাং খাবলৈ তেওঁলোকে মানে কেম্পৰ পৰা ওলাই আহি এই ওচৰতে কাষতে কেম্প তাতে বহেহি আহি ভাং খাই থাকোঁতে তেতিয়া হ'ল কি এবাৰ তেওঁলোকে ভাবিলে যে আমি মন্দিৰটোতো এতিয়া প্ৰতিষ্ঠা কৰিছে, ইয়াত পাৰ্মানেণ্টলি পূজাৰী এজন থাকিব লাগে। এজন পূজাৰী কাক পোৱা যায়, এই কথা পাতি তেনেকৈ আবেলি বহি থাকোঁতে এদিন দেখিছে, তেতিয়া সেই 70 চনত আৰু এইফালেদি ইমান মানুহ গাড়ী ঘোঁৰা নাহে নহয়, দেখিছে এজন মানে মানুহ খোজকাঢ়ি 1970 চনৰ 1970 চনত এইটো কিজানি 65, 66 এনেকুৱা কাহিনী হ'ব আৰু তেতিয়া দেখিছে এজন মানুহ মানে ৰঙা কাপোৰ পিন্ধা মানুহ এজন মানে ইফালে পাতলৈ খোজকাঢ়ি আহি আছে। দুইজনে পূজাৰী ৰখালে মানুহজনক। মানুহজন ক'ৰ পৰা আহিছে বোলে, মই তেজপুৰৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? বোলে মোৰ লাল বাবা। বোলে ইয়াতে বহক। তেওঁ আৰু মানুহ দেখিছে ইয়াতে, দেখি মাং টাং খালে। খোৱাৰ পিছত বোলে বাবা আপুনি ক'ত যাব? ক'লে যে মই একদম বিয়ালৈ যাম, পৰশুৰাম কুণ্ড যাম। পৰশুৰাম কুণ্ডত মই যাম। পৰশুৰাম কুণ্ডৰ পৰা গৈ তাতে অলপ মানে পূজা পাঠ কৰি মই ঘূৰি আহিম। আকৌ আমিতো ঘূৰি ফুৰা মানুহ, তেনেকৈ তেওঁ ঘূৰি ফুৰে আৰু পূজাৰী। তেতিয়া সিহঁতি ক'লে যে আপুনি এটা কাম কৰক, এই মন্দিৰতে থাকক আপুনি, আমি এটা মন্দিৰ ইয়াতে বনাওঁ, সেই মন্দিৰতে থাকক। তেতিয়া সি ক'লে যে এটা কাম কৰক, ঠিকে আছে হ'ব বাৰু, মই এটা বস্তু চাম। মই ৰাতি মই এটা বস্তু চাম, যদি মই সেই বস্তুটোত মই সফল হওঁ, যে মই জানো যে এইডোখৰ জেগাত ভগৱতী আছে, তেতিয়াহ'লে মই ইয়াতে পূজা পাঠ কৰি থাকি যাম। কি কৰিব মানে তেওঁ ত্ৰিশূল পাত লৈ মানে কিবা ঈশ্বৰৰ নাম লৈ তেওঁ মাটিত মাৰি দিব। মাটি মাৰি কিবা এটা মংগল এটা চাব তাতে। তাৰপিছত তেনেকৈ কৰাৰ পিছত তেওঁ গম পালে যে সেইটোতো জেগাতে ভগৱতী আছে। তেতিয়া ক'লে যে নহয়, ইয়াত জেগাডোখৰ মহাত্মা আছে, এইডোখৰত মই থাকিম ইয়াতে। সেই তেতিয়া তেনেকৈ কৰি পেলাই এই বুঢ়ীমাই থানখনৰ নামটো আৰম্ভ কৰিলে। তেওঁ এতিয়া লাল বাবা। তাৰপিছত যেতিয়া লাল বাবাই মন্দিৰটো আৰম্ভ কৰিলে, মন্দিৰটো আৰম্ভ কৰাৰ পিছত লাহে লাহে গাড়ী ঘোঁৰা চলে। কোনোবা তেতিয়া এইবিলাক অতব্য অৰণ্য নহয়, এইফালে আহিবলৈ আৰু জংঘলৰ ভিতৰত কাজিৰঙাৰ মাজৰে যাব লাগে। আৰু দ্বিতীয় কথাটো হ'ল কি, সেই সময়ত বুঢ়া পাহাৰটো মানে খুব মানে হেৰি আৰু আজিকালি এতিয়া বুঢ়া পাহাৰ বুলি ক'লে ইমান ভাল নহয়, তেতিয়া মানে গাড়ী ঘোঁৰা বুঢ়া পাহাৰী যোৱাটো মানে বৰ হেৰি কথা, বৰ চিন্তনীয় কথা। সেইটো কাৰণে কি হয়, ইয়াতে মানে পূজা পাঠ কৰি লাহে লাহে দান দক্ষিণা দিওঁতে এটা মানে বিখ্যাত মন্দিৰতে পৰিণত হৈ গ'ল। তাৰপিছত আৰু বহুত কথা আছে ইয়াতে। ইয়াত মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এবাৰ এইখিনি মানে আৰ্মি বহুত ডাঙৰ এটা প্লাটুন আহিলে। এটা মানে বহুত অজস্ৰ গাড়ী আহিছে, আৰ্মি গাড়ীবিলাক আহি এই ঠিক জেগাডোখৰ মানে তেতিয়া আহি এই জেগাডোখৰ ওচৰতে চব গাড়ী ৰলি আহি চব গাড়ী ৰোৱাৰ পিছত তেওঁলোক মানে ডিমাপুৰলৈ যাব। গুৱাহাটীৰ পৰা আহিছে ডিমাপুৰলৈ যাব আৰ্মি গাড়ী, চব ব্ৰিটিছৰ আৰ্মি গাড়ী। সেই আৰ্মি গাড়ীবিলাক আহি য'ত এতিয়া মন্দিৰটো আছে ঠিক তাৰ আগে পিছে মানে গাড়ীবোৰ চব দীঘলকৈ লগাই দিলে। চব লগাৰ পিছত কোনোবাই তাতে আৰু গা পা ধুইছে, কোনোবাই পেচাব চেচাব কৰিছে, মুখ দিব লাগিছে ৰাতিপুৱা আহি পোৱা কথা। তাৰপৰা চব কৰি মেলি লৈ যেতিয়া মানুহবিলাক ফ্ৰেছ ট্ৰেছ হৈ গাড়ীবিলাক চলাব বিচাৰিছে, আচৰিত কথা এখনো গাড়ীত হেৰি নহয়, সেইটো আকৌ 5,000 টকা। এখনো গাড়ীটো তাৰ ষ্টাৰ্ট নহয়। চব আচৰিত হৈছে, আৰে কি হ'ল, এই জেগাটোত আহিলোঁ, এখন গাড়ীটো ষ্টাৰ্ট হ'ব লাগে, এখনো গাড়ী চব ষ্টাৰ্টে নলয়। তেতিয়া তাতে যিবিলাক মানে ভাৰতীয় সেনা আছিলে, ভাৰতীয় যিবোৰ হিন্দুস্তানী মানুহ আছিলে, সিহঁতি ক'লে যে নাই এইডোখৰ কেতিয়াবা কিছুমান আমাৰ মানে পবিত্ৰ কিছুমান স্থান থাকে, সেইবিলাক আমি হয়তো কিবা এটা ভুল কৰিছোঁ, ইয়াতে আমাৰ কিবা ইয়াতে আছে
শক্তি এটা এই শক্তিটোৰ কাৰণে আমি ইয়াতে ভুল কৰিছোঁ সেইটো কাৰণে আমি আমাৰ গাড়ীবিলাক ষ্টাৰ্ট হোৱা নাই তাৰপিছত এতিয়া কি কৰিলে তেওঁলোকে সেই তাতে বেলেগ একো নাই ফুল পাত দি তাতে যি পাইছে বনৰীয়া ফুল কিবা পাইছে পাত সেইবিলাক দি তেওঁলোকে তাতে আৰাধনা কৰিছে আৰাধনা কৰাৰ পিছত আচৰিত ধৰণে গাড়ীবিলাক মানে ষ্টাৰ্ট হৈ গুচি গ'ল তেনেকুৱা এইবিলাক কাহিনী শুনিবলৈ পোৱা যায় আৰু এইটো মন্দিৰৰ বিষয়ে